হেল্ল' এভৰিৱান, এয়া সজাই মেলি হৈ গ'ল ধুনীয়াকৈ ৰেডি। আৰু ইয়াত লাইটো দিয়া কথা আছিলে, কিন্তু লাইটৰ তাঁৰডাল বেয়া হোৱাৰ কাৰণে দিয়া নহ'ল। আৰু লাইটটো দিলে অলপমান বেছি ক্লাছিক লাগিলে হয়। আৰু সজাওঁতে কেনেকুৱা হৈছে ক'বচোন। এইখিনি গোটেইখিনি কমপ্লিট কৰিছে দেই বাবুই। আৰু এইফালে এয়া বুট আঙুৰ আৰু মানুহ একেলগে বহুত বেছি অহা নাই, তো সেইকাৰণে 2-3খন প্লেট সজাই পেলাই এনেকৈ দি আছোঁ। আৰু সিহঁতক এতিয়া প্ৰথমতে দিলোঁ বুট, তাৰপিছত আহিলোঁ এয়া কামত লাগিবলৈ। আৰু ময়ো কাম নকৰা নহয় দেই, মাজে মাজে যিখিনি সময় পাইছোঁ সেইখিনি সময়তে কামত লাগিছোঁ। আৰু মালৈকো অলপমান বেয়া লাগে দিয়কচোন, কিমাননো কৰিব বেচেৰিয়ে। আৰু এইফালে এয়া বনাবলৈ আহিছোঁ মই পুৰি। আৰু এইফালে পূৰা একদম মই লেকচাৰ দি পেলাই পুৰি বনাই আছোঁ, পূৰা একদম হাঁহি পেলাই। আৰু এইফালে চাওকচোন পুৰিখন ইমান ধুনীয়াকৈ ফুলিছে। এইফালে এয়া খাব বহিলে মানুহখিনি, আৰু মানুহ বহুতখিনিয়ে হৈছিলে, কিন্তু মইহে ভিডিঅ' বনোৱা নহ'ল, লগতে কামো কৰি থাকিব লগা হৈছে। চ' গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ। আৰু ইয়াৰে পিছৰখিনি পাৰ্ট 6ত দেখা হ'ব। আৰু এইফালে এয়া কুকিক চাওকচোন, পূৰা একদম গিফ্ট লোৱাত ব্যস্ত। সি কিন্তু এইবিলাক নলয়, সি যদি চকলেট দিয়ে নহয় সি কিন্তু পুটুককৈ লৈ ল'ব। আজিলৈ ইমানেই আছিলে, বাই।